নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা খুবেই দুখবৰ দিব ওলাইছোঁ, যিটো খবৰ শুনিলে হয়তো আপোনাৰো চকুলো বৈ আহিব। মাত্ৰ 7 দিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিলহে। গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌজাওঁতেই এটা ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল কণিকা বড়ো নামৰ এগৰাকী যুৱতীৰ। জানিব পৰা মতে দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ গ'ল সদ্য বিবাহিত ABSU নেত্ৰী কণিকা বড়োৰ। দেওবাৰে নিশা বাক্সা জিলাৰ হালবাৰী ৰঙাপানী নামৰ এটা এলেকাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। অল্টো K10 বাহনৰ সৈতে বিপৰীত দিশৰ পৰা অহা অন্য এখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে অল্টো K10 বাহনত থকা কণিকা বড়োৰ। মৃত কণিকা বড়োৰ ঘৰ লক্ষী বজাৰৰ ৰান্ধনীপাৰাত বুলি জানিব পৰা গৈছে। কণিকা বড়োৰ এনে অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে BTR মুৰব্বী প্ৰমোদ বড়োৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে। আৰু শেষত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।